নমস্কাৰ সকলোকে মই মৌচুমীয়ে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি গৈ আছোঁ কোকৰাঝাৰ আৰু বতৰটো দেখিছেনে ডাৱৰীয়া নিচিনা হৈ আছে, বৰষুণ দিয়া নাই। ভাবিলোঁ ওলাই যাওঁ। আজি আমাৰ এনিভাৰ্চাৰী হয় আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ আগন্তুক জীৱনটো যেন শুভ হয় আৰু দুয়োটাই যেন এনেকৈ যেন আগবাঢ়ি যাব পাৰোঁ। আৰু এই দলংখনৰ এইটো পাৰে হ'ল ধুবুৰী ডিষ্ট্ৰিক্ট আৰু ইটো পাৰ হ'ল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। আৰু এই নৈবিলাক এনেকৈ আবেলি সময়ত দেখিলে কিবা ভাল লাগে। আৰু আমি এইপিনে আহি সোমালোহি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু এইপিনে চিম্বলত লিখা আছে আই লাভ কোকৰাঝাৰ। আৰু আজিকালি প্ৰায় দেখা যায় এনেকুৱা চিম্বল, ভাল লাগে লগাই থ'লে। আৰু এই অভাৰব্ৰিজখনৰ তলেদি গৈছে ৰেল লাইনটো আৰু অকণমান আগত গ'লৈ পায় কোকৰাঝাৰ ষ্টেচন। আৰু আমি আহি পালোহি হস্পিটেল, এয়া বৃষ্টি বাইদেউ। তাৰপিছত আমি আহিলোঁ বিশালত বজাৰ কৰিবলৈ বুলি, সৰু সুৰা কেইটামান বজাৰ আছিলে তাকে বজাৰ কৰিলোঁ। এইপিনে আৰু যে ইযোৰ পিছত সিযোৰ চশমা টেষ্ট কৰি আছে। বজাৰ কৰি মেলি আহিলোঁ আকৌ হস্পিটেলত। আমাৰে লগৰ এজনৰ ল'ৰাৰ সৰু বুটামৰ নিচিনা বেটেৰী থাকে যে, সেই বেটেৰী খেলি থাকোঁতে নিজে নাকত ভৰাই লৈছিলে, তাকে এটা সৰু অপাৰেশ্যন হ'ল। আৰু 9টা বাজিলে সময় হ'ল, ভাবিলোঁ কি আজি আমাৰ এনিভাৰ্চাৰী হয়, সৰুকৈ এটা পাৰ্টি দিলোঁ তাতে, চবেই তাতে ভাতেই খালোঁ। এয়া হ'ল বিভান আৰু ইয়াৰে নাকত সোমাইছিলে সৰু বুটাম নিচিনা বেটেৰীটো। সঁচাকৈ সৰু ল'ৰা ছোৱালীৰ বহুত ভয় লাগে, সৰু বস্তুৱেই হওক বা ডাঙৰে বস্তু হওক, মানে কেতিয়া কি কৰি দিয়ে ঠিক নাই। আৰু সিহঁতে নাজানে যে আৰু বুজিও নাপায়। আৰু এইপিনে চবেই ভাত পানী খাই আছে, মোৰ আগে খাই বৈ আজৰি। আৰু সিহঁতকেইটাও খেলি আছে, সিহঁতকে চাই আছিলোঁ মই। আৰু ভাত পানী খাই বৈ এতিয়া আহি আছোঁ ৰুমলৈ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।